জনপ্ৰিয় অভিনেতা কিশোৰ দাসৰ এটি বিশেষ খবৰ আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। তেখেতে এতিয়া বৰ্তমান ক'ত আছে, কেনেকৈ আছে, গোটেইখিনি খবৰ জনাই আপোনালোকৰ বাবে এটি ভিডিঅ' বনাইছোঁ। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওকচোন। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ কিশোৰ দাসৰ এটি খবৰ। আপোনালোকেতো গম পাইছেই, সকলোৱে মই আগৰ ভিডিঅ' এটাত উল্লেখ কৰিছোঁ যে কিশোৰ দাসে বিশেষ ৰোগ এটাত আক্ৰান্ত হৈ আছে। গতিকে আপোনালোকে হয়তো বহুতে গম পাইছে আৰু হয়তো কিছুমানে গম পোৱাও নাই। গতিকে মই আজি এটা ভিডিঅ' লৈ আহিছোঁ কিশোৰ দাসৰ বৰ্তমান অৱস্থা কেনেকুৱা। বিষয়ে মই অকণমান ৰিচাৰ্চ কৰিলোঁ বাৰু। তাৰ পাছত গম পালোঁ যে তেখেতে এতিয়া হেল্থ চিটি চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। আৰু জানিব পৰা মতে আপোনালোকৰ কাৰণে মই ৰিচাৰ্চ কৰিলোঁ বাৰু কিছুমান ঠাইত। তাৰ পাছত গম পালোঁ যে কিশোৰ দাসৰ এতিয়া বৰ্তমান অৱস্থা অকণমান আগতকৈ ভাল হৈ উঠিছে। তেখেতে যোৱা পৰহি হ'ল নে কালি হ'ল অকণমান ডক্তৰে বহিব দিছে, খোজো কঢ়াইছে তেখেতক। মই আপোনালোকক ফটোটো দেখাই দিছোঁ। এয়া ডক্তৰে তেখেতক বহিব দিয়া ফটো এটি দেখাই দিছোঁ। এইটো তেখেতে বৰ্তমান অকণমান সুস্থ হৈছে আগতকৈ। আৰু কালি তেখেতক মুম্বাইলৈ প্ৰেৰণ কৰা হ'ব চিকিৎসাৰ কাৰণে। গতিকে আমাৰ কাৰণে এইটো অলপ হ'লেও বেয়াৰ মাজত অলপ ভাল খবৰ বুলিয়ে ক'ব পাৰি, যিহেতু তেওঁক মুম্বাইলৈ প্ৰেৰণ কৰা হ'ব। গতিকে প্ৰাৰ্থনা জনাইছোঁ তেখেতে যাতে সোনকালে সুস্থ হৈ উঠে। আপোনালোকে তেখেতৰ কাৰণে প্ৰাৰ্থনা জনাব, সোনকালে সুস্থ হৈ উঠে যাতে। আৰু আমাৰ শিল্পী জগতখনে তেখেতৰ কাৰণে বহুখিনি কৰিছে। ভৃগু দা, তাৰপাছত জুবিন দা বহুত হেল্প কৰিছে তেখেতক, আৰু বহুত হেল্প কৰিছে। গতিকে আৰু আগৰ ভিডিঅ'টোত মই তেখেতৰ বেংকৰ ডিটেইলছ দিছিলোঁ। আপোনালোকে যোনে সহায় কৰিব খোজে অলপ হ'লেও তেখেতক সহায় কৰিবলৈ ট্ৰাই কৰিব। গতিকে আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। এতিয়া সমাপ্ত কৰিছোঁ ভিডিঅ'টো। থেংক ইউ।